হেল্ল' গাইজ, মই আজি চিকেনৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু মই ৰেচিপিটো বনাইছোঁ কচুৰ সৈতে। আহকচোন তেনেহ'লে ৰেচিপিটো কেনেকৈ বনাইছোঁ চাওঁ। এইফালে মই চিকেন লৈছোঁ, চিকেনখিনি ভালদৰে মই ধুই লৈছোঁ। এইফালে দুটা ডাঙৰ পিঁয়াজ লৈছোঁ, পিঁয়াজ দুটা এনেকৈ কাটি লৈছোঁ। এইফালে আদা নহৰু থেতালি লৈছোঁ, কচু লৈছোঁ এইফালে আৰু আলু দুটা লৈছোঁ এনেদৰে কাটি। আৰু এইফালে গৰম মছলা মই এচামুচ, জিৰা গুড়ি লৈছোঁ, ধনিয়া গুড়ি, লগতে নিমখ আৰু হালধি। এইফালে লৈছোঁ মিট মছলা, চিকেন মছলা আৰু কাশ্মীৰী মিৰ্চ। তেনেহ'লে বনাওঁ। গৰম হোৱাত ইয়াতে এখিলা তেজপাত দি দিছোঁ। এতিয়া আমি ইয়াতে কাটি ৰখা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি আমি ভালদৰে ভাজি ল'ব লাগিব। এয়া দেখিবলৈ পাইছে পিঁয়াজখিনি আমি ভাজি লৈছোঁ। এতিয়া আমি ইয়াতে দি দিম চিকেনখিনি। এইখিনি ভালদৰে মিহলাই লৈছোঁ। এইখিনি আমি 2 মিনিটমানৰ কাৰণে ঢাকি দিম। গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিব আৰু 2 মিনিট পিছত ঢাকনিখন গুচাই দিছোঁ। পুনৰ আমি ভালদৰে লৰাই দিছোঁ। পুনৰ 2 মিনিটমানৰ কাৰণে ঢাকি দিম। ঢাকনিখন গুচাই ইয়াতে আমি ভালদৰে লৰাই দিছোঁ এইখিনি। এতিয়া আমি ইয়াতে আগতে কাটি ৰখা কচু লগতে আলুখিনি দি দিছোঁ। গোটেইখিনি ভালদৰে পুনৰ লৰাই দিছোঁ। আমি ইয়াতে এতিয়া হালধি গুড়ি লগতে সোৱাদ অনুসৰি নিমখ দি দিম। এইখিনিও ভালদৰে লৰাই দিছোঁ। পুনৰ আমি 2 মিনিটমানৰ কাৰণে ঢাকনিখন লগাই দিম। 2 মিনিট পিছত ঢাকনিখন পুনৰ গুচাই দিছোঁ। এতিয়া ভালদৰে লৰাই দিছোঁ। আমি ইয়াতে এতিয়া থেতালি ৰখা আগতীয়াকৈ আদা নহৰু পেষ্টখিনি দি দিছোঁ। সেইখিনি ভালদৰে মিহলাই দিম। লগতে জিৰা আৰু ধনিয়া গুড়ি দি দিছোঁ। এতিয়া আমি ইয়াতে দিছোঁ কাশ্মীৰী মিৰ্চ আধা চামুচ, মিট মছলা পাউডাৰ আধা চামুচ, লগতে চিকেন মছলা এচামুচ, গৰম মছলা এচামুচ। মছলাখিনি দিয়াৰ পিছত ভালদৰে মছলাখিনি ভাজি ল'ব লাগিব মাংসৰ সৈতে। এয়া ভালদৰে লৰাই ভাজি লৈছোঁ।
আপোনালোকে যদি কচুৰ সৈতে এনেকৈ চিকেন বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন, খুব টেষ্টি হৈছিলে খাবলৈ। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। এয়া কচু সিজিব লৈছে আৰু এতিয়া আমি ইয়াতে পানী ব্যৱহাৰ কৰিম। আপোনালোকে যিমান জোল কৰিব বিচাৰে ইমান হিচাপত পানীটো ব্যৱহাৰ কৰিব। মই এগিলাচ পানী দি লৈছোঁ আৰু এইখিনি গোটেইখিনি ভালদৰে মিহলাই দিছোঁ। এতিয়া গেছৰ ফ্লেমটো হাই কৰি দিছোঁ আৰু মই এতিয়া ঢাকোন লগাই দিম। 5 মিনিটমানৰ কাৰণে ঢাকোন লগাই দিম। এয়া 5 মিনিট পিছত ঢাকনিখন গুচাই লৈছোঁ। এয়া দেখিবলৈ পাইছে। মই অকণমান কাঢ়া কৰিম আৰু অকণমান উতলাই ল'ম। আৰু ইয়াতে মান ধনিয়া কাটি দিছোঁ। আপোনালোকে নৰ্মেল ধনিয়াও দি দিব পাৰে। ধনিয়া দিলে খাবলৈ খুব সোৱাদ হয়, আঞ্জাখনৰ সোৱাদটো দুগুণ বাঢ়ি যায়। আপোনালোকে আপোনালোকৰ ওচৰত নাথাকিলে দিবও পাৰে, কিন্তু দিলে ভাল লাগে। ভালদৰে লৰাই দিব। এনেকৈ এবাৰ আপোনালোকেও ঘৰত বনাই চাবচোন আৰু ভাতৰ লগত নাইবা ৰুটিৰ লগত গৰমে গৰমে খাব। খাবলৈ খুব সোৱাদ হৈছিলে আৰু খুব টেষ্টি হৈছিলে। কম সময়ৰ ভিতৰতে বনাব পাৰি। আপোনালোকেও এবাৰ বনাই চাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। লগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ তেনেহ'লে, ধন্যবাদ।